লৈছে মানে বগা ফুল বোলে দিবা লাগে বগা কৰবিল ফুল সেইকাৰণে ভাবি নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আজি শাওনৰ পবিত্ৰ সোমবাৰ 1 তাৰিখ এইটো দুৰ্গা মন্দিৰ আমাৰ কদমতল চকৰ আৰু তুমি যাই আছো আমাৰ টিগুৰ চকৰ শিৱ মন্দিৰক আপোনালোকক দেখাই দিম বাৰু কি হয় কি নহয় আৰু ব্ৰত পালচিনা বলানি ক'ব আপোনালোকে বৰ্তমান আমি যাই আছো আৰু হাৱে ৰাস্তাত ফুলো চুৰ কৰিলোঁ আপোনালোকক দেখাই আছো আৰু বগা ফুল বোলে দিবা লাগে বগা কৰবিল ফুল সেইকাৰণে ভাবি গ'লোঁ ৰাস্তাতে বগা ফুল বগা কৰবি ফুল পালোঁ আমাৰ যিহেতু নাই আৰু এইটো চাইডেও আছে হাল্লা কৰবি ফুল তাৰপিছত পিছফালেদি গাড়ী আহি মোক খুন্দে যাব এতিয়া যিটো লক্ষণ হ'লেও চিকছোঁ আৰু ছাতি কিমানকৈ লৈছে 5 টকা আৰু শুখোৱা ছাতি দি দিব কিমান ল'বি মা তো আমাৰ পূজা কৰা হৈ গ'ল এইটো শিৱ মন্দিৰটো টিহুৰ চকৰ কিন্তু এটা কথা বুজি পালোঁ যে ভক্তি কৰিব খুজিলে মানুহে নিজৰ ঘৰতো পাৰে এটা মানে জোচ মন্দিৰত যাব লাগে মন্দিৰত গ'লে ভাল হ'ব আজি আহিলোঁ যে খোজ দিবা জাগা নেই কাৰ কিমানে চটকিছি আৰু চবতকৈ বেয়া কথাটো হ'ল কাৰোবাৰ বেগ চুৰিছে মন্দিৰক আহি একে পাপ কৰে নেকি চেণ্ডেল চুৰিছে আৰু এইটো আমাৰ টিহু নদীটো এতিয়া আমি যাই আছোঁ ছেকেণ্ড পইণ্টত আপোনালোকক ক'লোৱে কিন্তু এইটো কথাত বেয়া পালোঁ যে ভগৱানে নিবিচাৰে যে কোনোবাই মন্দিৰক আহিলে যে তেওঁৰ বেয়া হওক ভাল হ'বাই চবেই আহে কিয় চুৰ কৰে মন্দিৰ পবিত্ৰ স্থানক আহি কোনোবাই চেণ্ডেল চুৰ কৰে নেকি বেগ মানে মাৰে নেকি